নমস্কাৰ আমাৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমাৰ আলোচনা বিষয়বস্তু হ'ল অসমৰ বিদেশী সমস্যা আৰু অসমৰ বিদেশী সমস্যাৰ বিষয়ে জানিবলৈ হলে আমি নিশ্চয়কৈ হিষ্টৰিকেল বেকগ্ৰাউণ্ড চাব লাগিব কেনেকৈ মাইগ্ৰেচন প্ৰসেস অসমৰ ষ্টাৰ্ট হৈছিল আৰু বৃহত্তৰ অসমীয়া সমাজ গঠন প্ৰক্ৰিয়া মাইগ্ৰেচন প্ৰক্ৰিয়াই বিভিন্ন সময়ত সহায় কৰিছিল সেই বিষয়ে আজি ভিডিঅটো ডিসকাস কৰিম আৰু মেইনলি আমি ফোকাস কৰিম কেনেকৈ বিদেশী সমস্যাৰ আৰম্ভণি ঘটিছিল পৰৱৰ্তী ভিডিঅত আমি আলোচনা কৰিম বিদেশী সমস্যাক লৈ আজিৰ ভিডিঅটোত বিদেশী সমস্যাৰ আৰম্ভণিটো আমি ইয়াতে ডিসকাস কৰিম সো বিদেশী সমস্যাৰ আলোচনা কৰিব যাওতে আমাৰ স্কলাৰসকলে মাইগ্ৰেচন প্ৰসেসটোক 11টা ভাগত ভাগ কৰিছে আৰু তেখেতসকলে দুটা কনসেপ্ট ইউজ কৰিছে কনসেপ্ট দুটা হ'ল ৱেভ আৰু ষ্ট্ৰীম ৱেভ হ'ল অসমীয়া অৰ্থত ঢৌ এবাৰৰ কাৰণেহে সাধাৰণতে আহে মানে যোন কেটা কমিউনিটি এবাৰৰ কাৰণে এটা পাৰ্টিকুলাৰ জেগালে মুভ কৰে সেইটোৱে হ'ল ৱেভ মাইগ্ৰেচন আৰু ষ্ট্ৰীম মাইগ্ৰেচনটো হ'ল মিনিংটোৱে হৈছে খুদ বৈ থকা সো যিকোনো কমিউনিটি এটাই ওভাৰ আ লং পিৰিয়ড অফ টাইম এটা পাৰ্টিকুলাৰ এৰিয়াত যেতিয়া মুভ কৰি থাকিব সেইটো হ'ল ষ্ট্ৰীম সো সেই দুটা কনসেপ্টৰ পৰা আমি আমাৰ বিদেশী সমস্যাৰ অৰিজিনটো আমি জানিব পাৰো সেই আমি প্ৰথমতে আহো কেনেকৈ এই 11টা পৰ্যায়ত অসমৰ বিদেশী সমস্যাৰ মূল লৈছিলে তাৰে আমি এটা আভাস দিওঁ আপোনালোকক প্ৰথম পৰ্যায়টো স্কলাৰসকলে কনসিডাৰ কৰিছে এষ্ট্ৰো এছিয়াটিক লেংগুৱেজ স্পিকিং পিপল তেখেতসকল প্ৰথমবাৰৰ বাবে অসমলৈ আগমন ঘটিছিল আৰু বৰ্তমান মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া সম্প্ৰদায়ৰ লোকক সেই শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিছে অৱশ্যে অসমৰ মৰিগাঁও জিলাৰ মেঘালয় বৰ্ডাৰ এৰিয়াত বৰ্তমানো সেই সম্প্ৰদায়ৰ লোক আছে সেকেন্ড পৰ্যায়ত আহা মাইগ্ৰেন্টবোৰ হ'ল তিব্বত বাৰ্মান লেংগুৱেজ স্পিকিং পিপল আৰু সেইসকল তিব্বত আৰু দক্ষিণ পূব এছিয়াৰ পৰা আহিছে আৰু সেইসকলক আমাৰ বড়ো মিচিং নিচি আদি নাগা ইত্যাদি শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে 3 নম্বৰ পৰ্যায়ত স্কলাৰসকলে কনসিডাৰ কৰিছে গংগোত্ৰী উপত্যকাৰ পৰা ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত প্ৰথমবাৰৰ বাবে আহিছিল আৰু তেখেতসকলে ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক উপত্যকাত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল বুলি বিশ্বাস কৰে আৰু তেখেতসকলে অসমত প্ৰথমবাৰৰ বাবে ভেদিক কালচাৰ ইন্ট্ৰোডিউস কৰা বুলি বিলিভ কৰে আৰু 4 নম্বৰ পৰ্যায়ত অসমলৈ আহা প্ৰব্ৰজনকাৰীসকল আৰম্ভ ঘটিছিল ত্ৰয়োদশ শতিকাৰ মানে 13th century আৰু হেয়া আৰম্ভ হৈছিল দিল্লী সুলতানেট পিৰিয়ডত 1205 চনত অসম হৈ তিব্বত জয় কৰাৰ সপোনেৰে অসমলৈ আহিছিল কিন্তু ৰেফাৰেন্সত পোৱা যায় যে তেখেতৰ পৰ্যাপ্ত পৰিমাণৰ যুদ্ধ সামগ্ৰী অসম পোৱাৰ লগে লগে প্ৰায় শেষ হৈছিল আৰু সেই হেতুকে তেখেতে আমাৰ নৰ্দাৰ্ণ সাইডৰ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত থকা লোকেল কিংবোৰক ডকাইতি কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ প্ৰত্যুত্তৰত লোকেল কিংবোৰে যুদ্ধ আৰম্ভ কৰিছিল আৰু এটা সময়ত ভাৰতীয় খিলজিক পৰাজিত কৰিছিল আৰু পৰাজিত হোৱাৰ পিছত যোন কেইটা সোলজাৰ্ছ অসমত থাকি গৈছিল অসমৰ বৰ্তমানৰ কামৰূপ জিলাৰ হাজো আৰু দুমনি চুকি নামৰ অঞ্চলত এতিয়াও আমি তেখেতসকলক দেখা পাওঁ আৰু হেয়াই আছিল অসমৰ কাৰণে প্ৰথমবাৰৰ মুছলমান আগমন আৰু সময়ৰ গতিৰ লগে লগে তেখেতসকল বৃহত্তৰ অসমীয়াৰ লগত বিলীন হৈ গৈছিল আৰু পৰৱৰ্তী সময়ত তেখেতসকলক গৰিয়ামৰীয়া নামেও জানিবলৈ আৰম্ভ কৰিছিল আৰু সেইখিনি সময়তে মানে পঞ্চম পৰ্যায়টোতে স্কলাৰসকলে আৰু ইনক্লুড কৰিছে হেয়া হ'ল দিল্লী সুলতানৰ পিছত মোগল ৰুল আহিল আৰু মোগলে যেতিয়া বেংগল কেপচাৰ কৰিলে দেন কনচিকুৱেন্টলি অসমকো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল উদাহৰণ হিচাপে 1662 যেতিয়া মিৰ্জুমলাই ছেকেণ্ডে আমাৰ আহোম আক্ৰমণ কৰিছিল তেতিয়া যিসকল আক্ৰমণকাৰী আহিছিল সেই আক্ৰমণকাৰীৰ ভিতৰত অকল সৈনিক নাছিল ভিন্ন বৰ্গৰ মানুহ আছিল উদাহৰণ হিচাপে কাৰিকৰীকে আৰম্ভ কৰি ভ্ৰমণ কালত টুকা লিখিবৰ কাৰণে মানুহ নিয়োগ কৰিছিল সেই সকলো আহিছিল কিন্তু বিভিন্ন কাৰণত বিভিন্ন পৰিস্থিতি ইভেন গড়গাঁও জয় কৰাৰ পিছতো মিৰ্জুমলাই বেক কৰিব লগা হৈছিল আৰু সেই সময়ত যুদ্ধবন্দী হিচাপে যিসকল প্ৰায় মুছলমান সংখ্যক মানুহ নো ডাউট অন্য সম্প্ৰদায়ৰ মানুহ আহিছিল কিন্তু মেক্সিমাম মুছলমান আছিল তেখেতসকলে পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন অঞ্চলত উদাহৰণ হিচাপে আমি ক'ব পাৰো শিৱসাগৰত থকা গোলাঘাটত থকা আমাৰ মুছলমানসকল পিছৰ পৰ্যায়ত তেখেতসকল বৃহত্তৰ অসমীয়া সমাজ গঠনত কেনেকৈ অৰিহণা যোগাইছিল সেইটো আমি সকলোৰে জ্ঞাত আৰু বৃহত্তৰ অসমীয়া সমাজত তেখেতসকল একাকাৰ হৈ পৰিছিল 5 নম্বৰ পৰ্যায়ত স্কলাৰসকলে কনসিডাৰ কৰিছে আহোমৰ অসম আগমন আমি সকলোৱে জ্ঞাত যে 1228 চনত আহোমসকল ছগৰী চুকাফাৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে অসমত প্ৰৱেশ কৰিছিল আৰু আমি সকলোৱে জানো আহোম হিষ্ট্ৰী ষ্টাডি কৰাৰ পিছত যে স্বৰ্গদেউ
চুকাফাৰ বৃহত্তৰ অসমীয়া সমাজ গঠন প্ৰক্ৰিয়াত কেনেকুৱা ধৰণৰ কণ্ট্ৰিবিউশ্যন 6 নম্বৰ পৰ্যায়ত স্কলাৰসকলে সেইসকল শ্ৰেণীৰ মানুহক অন্তৰ্গত কৰিছে যোনটো 17 আৰু আৰ্লি 19 চেঞ্চুৰীত অসমলৈ আগমন ঘটিছিলে আৰু তেখেতসকলক লেটাৰ ডে টাই বুলি কনচিডাৰ কৰিছে আৰু সেই গ্ৰুপটো আহিছিলে আপাৰ ম্যানমাৰৰ এৰিয়াৰ পৰা আৰু সেই সকল স্পেচিয়েলি বুদ্ধিষ্ট সম্প্ৰদায়ৰ আছিলে উদাহৰণ হিচাপে আমি এটা ক'ব পাৰো খামটি খামিয়ংছ আইটন ফাকে ইত্যাদি 7 নম্বৰ পৰ্যায়ত যেটো আগমন ঘটিছিলে অসমলৈ সেইটো হ'ল ব্ৰিটিছ শাসনৰ পিছত আৰু ইয়াণ্ডাবু সন্ধিয়ে আমি সকলোৱে জানো 24 ফেব্ৰুৱাৰী 1826 শাইন হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে অসমত ব্ৰিটিছৰ শাসন আৰম্ভ হ'বলৈ ধৰিছিলে আৰু ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ লগে লগে যেটো আহোম ৰুল আছিলে আহোমৰ যেটো প্ৰশাসনিক ব্যৱস্থা আৰু ব্ৰিটিছৰ প্ৰশাসনিক ব্যৱস্থা সম্পূৰ্ণ পৃথক আছিল তো সেই কাৰণে প্ৰশাসনিক ব্যৱস্থাক সঠিক দিশত চলাবৰ কাৰণে ইংৰাজী জনা মানুহক তেখেতসকলে দৰকাৰ হৈছিলে সেই অনুসৰি চৰকাৰী কামবোৰৰ কাৰণে বেংগলী সম্প্ৰদায়ৰ মানুহক অসমলৈ আনিছিল আৰু ব্যৱসায় কৰিবৰ কাৰণে ৰাজস্থানী সম্প্ৰদায়ৰ আৰু লেবাৰৰ হিচাপে নৰ্দাৰ্ণ ইণ্ডিয়াৰ মানুহ অনা হৈছিলে আৰু সিকিউৰিটি মেইন হিচাপে মেইনলি নেপালী সম্প্ৰদায়ৰ মানুহক তেখেতসকলে এমপ্লয় কৰিছিলে সো 7 নম্বৰ ফেজ সেইটো ব্ৰিটিছৰ ঠিক শাসনৰ পিছতে আৰম্ভ হৈছিলে 8 নম্বৰত আছে আমি সকলোৱে জানো যে ৰবাৰ্ট ব্ৰুছে 1823 যেতিয়া চাহৰ উপস্থিতিৰ কথা ধৰা পেলাইছিলে তো পৰৱৰ্তী সময়ত সেই চাহৰ খেতিয়ে অসমত জনপ্ৰিয়তা লাভ কৰিছিলে আৰু সেই সময়ৰ আমাৰ থলুৱা মানুহে চাহ খেতিৰ প্ৰতি আকৰ্ষিত হোৱা নাছিল আৰু সেই অভাৱটো পূৰণ কৰিবৰ কাৰণে ব্ৰিটিছ উদ্যোগপতিসকলে আৰু ব্যৱসায়ীসকলে ভাৰতবৰ্ষৰ ঝাৰখণ্ড উৰিষ্যা আৰু ছত্তীশগড়ৰ পৰা ট্ৰাইবেল সম্প্ৰদায়ৰ মানুহবোৰক অসমলৈ আনিছিলে আৰু সেইকাৰণে 8 নম্বৰ পৰ্যায়ত যিটো বৰ্তমান অসমৰ টি ট্ৰাইব আছে সেইসকল মানুহ অসমত আগমন ঘটিছিল 9 নম্বৰত হ'ল ব্ৰিটিছ শাসনৰ প্ৰাৰম্ভণিতে যিহেতুকে অসমত এটা শান্তিময় পৰিৱেশ এটা বিৰাজ কৰিছিলে আৰু সেই সময়ত ম্যানমাৰৰ পৰা মণিপুৰ আৰু মিজোৰাম হৈ কুকি চিন সম্প্ৰদায়ৰ মানুহ অসমত প্ৰৱেশ ঘটিছিলে সো 9 নম্বৰত কুকি চিন সম্প্ৰদায়ৰ মানুহ অসমত আগমন ঘটে বুলি কোৱা হৈছে এতিয়া এইখিনিতে আপোনালোকৰ আৰু দুটা পইণ্ট থাকি গ'ল 10 আৰু 11 আধুনিক অসমৰ বিদেশী সমস্যা বুলি যিটো কওঁ সেই সমস্যাটো কিন্তু এই 10 নম্বৰ আৰু 11 নম্বৰ মাইগ্ৰেশ্যন প্ৰচেছটোৰ লগত সম্পূৰ্ণ সম্পৰ্ক আছে সো সেইকাৰণে আপোনালোকে এইটো বেছি ফোকাস কৰিব 10th আৰু 11 সো 10 নম্বৰ টু মাইগ্ৰেশ্যন প্ৰচেছ হেতু স্কলাৰসকলে কি বুলি কনসিডাৰ কৰিছে মুছলিম খেতিয়কৰ প্ৰব্ৰজন আৰু সেইসকল ক'ৰ পৰা আহিছিলে বৰ্তমান বাংলাদেশৰ অঞ্চলৰ পৰা আহিছিলে আৰু 11 নম্বৰত যেটো স্কলাৰসকলে কনসিডাৰ কৰিছে অসমলৈ আগমন ঘটা প্ৰব্ৰজনকাৰী বুলি সেইসকল হ'ল ৰিফিউজি মাইগ্ৰেন্ট মানে শৰণাৰ্থী প্ৰব্ৰজন সো সেই 10th আৰু 11th যেটো মাইগ্ৰেশ্যন অসমলৈ আহিছিলে এই মাইগ্ৰেশ্যন প্ৰক্ৰিয়াই পৰৱৰ্তী সময়ৰ আমাৰ যেটো বিদেশী সমস্যা সেই দুটা 10 আৰু 11 ফেজটোকে আমি বিদেশী সমস্যাৰ মূল কাৰক হিচাপে আমি বৰ্তমান গণ্য কৰিব পাৰো আৰু আজি মই আপোনালোকক জাস্ট জনাব বিচাৰিছো যে 10 নম্বৰ আৰু 11 নম্বৰ কেনেকৈ অসমত বিদেশী সমস্যাৰ সৃষ্টি কৰিছিলে এতিয়া আকৌ 10 নম্বৰ আৰু 11 নম্বৰ মাইগ্ৰেশ্যনৰ অলপ ডিটেইলছত ডিসকাস কৰো কেনেকৈ আধুনিক অসমৰ ইতিহাসত মুছলিম পিজেন মুভমেন্ট এণ্ড ৰিফিউজি মুভমেন্টে পৰৱৰ্তী সময়ত আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছিলে প্ৰথমতে আমি ডিসকাস কৰো 10 নম্বৰ that is Muslim peasant migrations to Assam so হেতুৰ আৰম্ভণি হিচাপে বহুকেইখন আমি ৰেফাৰেন্স আপোনালোকক আজি জনাব বিচাৰিছো প্ৰথমতে আমি আসুৰ যদি ৱেবছাইটত যাওঁ আসুৰ ৱেবছাইটত উল্লেখ আছে যে লাষ্ট সেঞ্চুৰী মানে 20th চেঞ্চুৰীৰ আৰম্ভণিতে বুলি so হেতুৰ আমি কি অনুমান কৰিব পাৰো 1905 যেটো পাৰ্টিশন অফ বেংগল হৈছিলে তেতিয়াৰ পৰাই অসমলৈ প্ৰব্ৰজনৰ বা বিদেশী সমস্যাৰ আৰম্ভণি বুলি প্ৰকান্তৰে আসুসকলে ভাবে এইখিনি আৰু ৰেফাৰেন্স হিচাপে মই জনাব বিচাৰিছো ডক্টৰ গণেশ চন্দ্ৰ শৰ্মা ঠাকুৰীয়াৰ সংগৃহীত এখন গ্ৰন্থ আছে এখন হ'ল অসম আন্দোলনৰ দিনপুঞ্জী তেখেতে তাতে উল্লেখ কৰিছে কি অসমৰ লগত থকা পূৰ্ববংগৰ ঐতিহাসিক সনাপিটিকাৰ ফলস্বৰূপে মাটি দখলৰ অৰ্থে পূৰ্ববংগৰ পৰা মুছলমান লোক আহি অসমত পাম পাতিছে আৰু বহু স্কলাৰে ক'ব খোজে যে 1879 ৰ যেটো আৰ্থকুৱেক হৈছিল অসমত এই আৰ্থকুৱেকো অসমৰ বিদেশী সমস্যাৰ লগত উৎপত্ত সম্পৰ্ক আছে কেনেকৈ ভূমিকম্পটোৰ ঠিক পিছতেই বৰপেটা চহৰখন সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছিল আৰু হেতুৰ ফলত তাতে পপুলেশন ডেন্সিটি কমি আহিছিল
সো সেই কথাটো পূৰ্ববংগৰ মানুহখিনিয়ে গম পোৱাৰ হেতুকে যথেষ্ট সংখ্যক মানুহ অসমলৈ আগমন কৰে বুলি বহু স্কলাৰে ক'ব বিচাৰে আৰু এটা কথা ইয়াতে উল্লেখ কৰিছো কিছু স্কলাৰে বিলিভ কৰে যে সেই সময়ৰ বৰপতীয়া মহাজনসকলৰ বহু পৰিমাণৰ খেতিৰ মাটি আছিলে আৰু 200 টকাতে এবিঘাত লৈ এই পামুৱা হিচাপে অহা খেতিয়কসকলক সেই মাটিবোৰ খেতি কৰিব দিছিলে আৰু পৰৱৰ্তী সময়ত পমুৱাসকলে মৰাপাট খেতি কৰিবলৈ বৰপেটাত আৰম্ভ কৰে বুলি আমি ৰেফাৰেন্সবোৰত পাওঁ আৰু ৰেফাৰেন্স হিচাপে আপোনালোকক ক'ব বিচাৰিছো 1921 যিটো সেন্সাস সেইখন সেন্সাসে পোন প্ৰথমবাৰৰ কাৰণে উল্লেখ কৰিছিলে যে অসমৰ অনুপ্ৰৱেশকাৰী নাগৰিকৰ প্ৰসংগ ইভেন সেই 1921 সেন্সাসত তেখেতসকলে কৈছিল কি বৰপেটাৰ সলনি গোৱালপাৰাতহে পোন প্ৰথমতে তেনেলোকৰ প্ৰব্ৰজন ঘটা বুলি উল্লেখ কৰিছে তদুপৰি সেই ৰিপৰ্টত আৰু এটা কথা উল্লেখ আছে যে গোৱালপাৰাত 20% প্ৰব্ৰজনকাৰী লোক বৃদ্ধি হোৱা বুলি উল্লেখ আছে সো বহু পণ্ডিতে 1911 পৰা 1921 সেন্সাস হৈ যিটো পিৰিয়ড তেতিয়াৰ পৰা অসমলৈ বিদেশী সমস্যাৰ অৰিজিন বুলি ক'ব বিচাৰে আৰু ইভেন 1931 সেন্সাসৰ দায়িত্বত থকা CN মুলানে ইভেন এটা কথা শংকা কৰিছিলে যে 30 বছৰৰ পিছত শিৱসাগৰ জিলাৰ বাহিৰে আন কেইখন জিলাত অসমীয়া থলুৱা মানুহৰ বসবাসৰ স্থান নোহোৱা হ'ব বুলি পৰ্যন্ত 1931 সেন্সাসত তেখেতে আশংকা ব্যক্ত কৰিছিলে বুলি ৰেফাৰেন্স পোৱা যায় আৰু 1921 এটা মই কি লিখিছিলে আপোনালোকক জাস্ট পঢ়ি শুনাব দিব বিচাৰিছো সেন্সাসখনত In Kamrup, wastelands are being taken up rapidly, especially in the Borpeta subdivision. In Dorang, exploration and settlement by colonists are in early stage. মানে বৰপেটা ডিস্ট্ৰিক্টত যিমান ৰেপিডলি বাঢ়িছিলে দৰঙত লাহে লাহে এটো আৰ্লি ষ্টেজত আছিলে দে হেভ নট য়েট পেনিট্ৰেট ফাৰ ফ্ৰম দ্য বেংক অফ ব্ৰহ্মপুত্ৰ সো সেইকাৰণে 1921 বহু স্কলাৰে অসমৰ বিদেশী সমস্যাৰ আৰম্ভণি বুলি ক'ব বিচাৰে আনহাতে ডক্টৰ হিৰেণ গোহাঁই আৰু দিলীপ বৰাৰ দ্বাৰা সম্পাদিত এখন গ্ৰন্থ আছে গ্ৰন্থখনৰ নাম হ'ল অসম আন্দোলন প্ৰচুচিতি আৰু ফলশ্ৰুতি তেখেত তাতে উল্লেখ কৰিছে যে ৰাজক বৃদ্ধিৰ কাৰণে ঘন বসতিপূৰ্ণ পূৰ্ববংগৰ ময়মনসিং নোয়াখালী আদিৰ দৰিদ্ৰ মুছলমান কৃষকসকলক আনি অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ জলজ ঠাইত মাটি পট্টা দি বহুতো ব্ৰিটিছ চৰকাৰৰ নীতি আছিল সো হেতুৰ পৰা আমি কি মিন কৰিব পাৰো যে অসমৰ বিদেশী সমস্যাৰ আৰম্ভণি ব্ৰিটিছসকলৰ দিনৰ পৰা আৰম্ভ হৈছিলে প্ৰকান্তৰে হিৰেণ গোহাঁই ছাৰহঁতে সেই কথাটো ক'ব বিচাৰে আৰু এটা ইন্টাৰেষ্টিং আটাইতকৈ ইন্টাৰেষ্টিংটো হ'ব 1937 পিছত যদি সকলোৱে জানো সাদুল্লাৰ নেতৃত্বত যিখন চৰকাৰ গঠন হৈছিলে সেই চৰকাৰখনৰ পিছত যোনবোৰ আঁচনি গ্ৰহণ কৰা হৈছিলে এই আঁচনিবোৰ যদি আপোনালোকে সম্পূৰ্ণভাৱে মূল্যাংকন কৰে এটা কথা অনুমান কৰিব পাৰিব যে এটা আঁচনি লৈছিলে তেখেতে সেইখন অভিলেখী আঁচনি গ্ৰ মোৰ ফুড কেম্পেইন খাদ্য শস্যৰ উৎপাদন বঢ়াবৰ কাৰণে আৰু সেই আঁচনি অনুসৰি তেতিয়াৰ পূৰ্ববংগ এতিয়াৰ বাংলাদেশৰ পৰা ময়মনসিঙীয়া লোকক অসমলৈ আনি ৰাজ্যখনত খেতি কৰাৰ অনুমতি দিয়াৰ উপৰিও তেওঁলোকৰ নামত কৰহীন বসুপযোগী আৰু কৃষি কৰাৰ বাবে ভূমি এলোকেশন দিয়াত পূৰ্ববংগৰ পৰা অধিক হাৰত প্ৰব্ৰজন অসমলৈ হৈছিল বুলি বহু স্কলাৰে সেই আঁচনিখনক জগৰীয়া কৰিব বিচাৰে আৰু আমিও নৱপ্ৰজন্ম হিচাপে বৰ্তমান সেই আঁচনিবোৰ সঁচাকে অসমৰ অৰ্থনীতিক স্বাৱলম্বী কৰিবৰ কাৰণে আনিছিল নে তাৰ বিহাইনত এটা কাৰণ আছিলে যে মুছলিম পপুলেশ্যন অসমত বহাও যেহেতুকে মুছলিম লীগ যদি আমি হিষ্ট্ৰী পঢ়ো তেখেতসকলে ভাবিছিলে কি অসমখন যিকোনো ধৰণে যদি ভৱিষ্যতত পাকিস্তান নামৰ যদি এখন ৰাষ্ট্ৰ হয় অসমখন ইনক্লুড কৰাৰ প্ৰচেষ্টাৰে মুছলিমৰ পপুলেশ্যন বহুৱাৰ এটা ফল আছে বুলি বহু স্কলাৰে ভাবে আৰু ইয়াতে মই সেই সাদুল্লাৰ নেতৃত্বত যিখন আঁচনি গ্ৰহণ কৰিছিলে তাৰে মই গভৰ্ণমেণ্ট ৰেজলিউশ্যনখন পঢ়ি দিছো গভৰ্ণমেণ্ট ৰেজলিউশ্যন নাম্বাৰ RD/03/43/13 ডেটেড 24 আগষ্ট 1943 এই আঁচনিখন এই ৰেজলিউশ্যনৰ জৰিয়তে অসমত ইন্ট্ৰডিউস কৰিছিলে সো সেইবোৰৰ পৰা আমি কি এটা কনক্লুজন ৰাখিব পাৰো ভিন্ন স্কলাৰৰ ভিন্ন মতামত হ'ব পাৰে তথাপিও আমি এটা কনক্লুজনত আহিব পাৰো যে 10 নম্বৰ পৰ্যায়ত হোৱা প্ৰব্ৰজনকাৰীৰ আৰম্ভণি আছুৰ মতে 1905 মানৰ পৰা কিছুমানে ক'ব বিচাৰে 1911 টু 1921 সেন্সাসৰ পৰাই অসমৰ বিদেশী সমস্যাৰ আৰম্ভণি হোৱা বুলি ক'ব বিচাৰে এতিয়া আকৌ 11 নম্বৰ মাইগ্ৰেশ্যন প্ৰক্ৰিয়াটো কেতিয়া আৰম্ভ হৈছিলে মই অলৰেডি কৈছোৱে সেইখন 11 নম্বৰ পৰ্যায়ত হোৱা মাইগ্ৰেশ্যনটোৰ নাম হ'ল শৰণাৰ্থী প্ৰব্ৰজন বা ৰিফিউজি
মাইগ্ৰেশ্যন সো ৰিফিউজি মাইগ্ৰেশ্যনৰ অলপ হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো যদি জানিব বিচাৰে দেন এনেকুৱা হ'ব যেতিয়াই 1940 মানত পাকিস্তান কনচেপ্টটো এমং মুছলিম কমিউনিটিত পপুলাৰ হৈছিলে তেতিয়াই এটা গোষ্ঠী সংঘৰ্ষৰ এটা উকমুকনি পোৱা গৈছিলে আৰু কথাটো সিম্পল কৰিবৰ কাৰণে আপোনালোক এটা এক্সাম্পল দিছো তেতিয়াৰ বংগখন ধৰি লওক এখন কাউন্ট্ৰি ঠিক আছে সো গোটেই বেংগলখনক ইষ্ট আৰু ওয়েষ্ট হিচাপে আপুনি ভাগ কৰক সো ইষ্টত আছিলে মুছলিম মেজৰিটি মাইনৰিটি আছিলে হিন্দু আৰু ওয়েষ্টত আছিলে হিন্দু মেজৰিটি মাইনৰিটি আছিলে মুছলিম সো যেতিয়াই পাৰ্টিশন হ'ল মই মোৰ আগৰ ভিডিঅ'টোত কৈছো ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স এক্ট 1947 ৰ আণ্ডাৰত কেনেকৈ আনডিভাইডেড ইণ্ডিয়াক ডিভাইড কৰা হৈছিলে আৰু ঠিক পাৰ্টিশনৰ পিছতে ভাৰতবৰ্ষৰ লগতে অসমত কেনেকৈ বিদেশী সমস্যা মানে শৰণাৰ্থী সমস্যাটো আৰম্ভ হৈছিলে সো মোৰ প্ৰথম ভিডিঅ'টোত মই কৈছিলো যে বৰাক চাইডে কেনেকৈ 1000 government employees that is from Hindu community চাকৰি সন্ধানত বৰভেলিলৈ আহিছিলে আৰু এটা ইন্টাৰেষ্টিং ৰিফিউজি মাইগ্ৰেশ্যনৰ এটা কথা জনাইছো যে পাৰ্টিশনৰ পিছতে কেইমাহমানৰ পিছতে ঢাকাত জন্মাষ্টমী এটা প্ৰচেছন হৈছিলে সেই প্ৰচেছনটোৰ ওপৰতো ইভেন এটেক কৰা হৈছিলে দুষ্টিকাৰীয়ে আৰু 1948ত এটা যাত্ৰা হৈছিলে তাৰে ফাণ্ডামেণ্টেলিষ্ট বোৰে অৰ্গেনাইজ কৰিব দিয়া নাছিলে 49ত ইভেন ঢাকাত দুৰ্গা পূজাৰ এগেইনষ্টত পোষ্টাৰ দিয়া হৈছিলে যে এইবাৰ দুৰ্গা পূজা ঢাকাত পাতিব দিয়া নহয় আৰু ক্ৰমান্বয়ে আগষ্টৰ 1949ৰ পৰা 1950 লৈকে ইমানেই ভয়াৱহ গোষ্ঠী সংঘৰ্ষ ইষ্ট পাকিস্তানত বৰ্তমান বাংলাদেশত দূৰত্ব হাৰত বাঢ়িবলৈ আৰম্ভ কৰে আৰু সেইটোৰ পৰিপ্ৰেক্ষিতত স্পেচিয়েলি অসম যিহেতুকে অসম বৰ্ডাৰ আছিলে আৰু ৱেষ্ট বেংগল বৰ্তমানৰ ৱেষ্ট বেংগল চৰকাৰৰ ওচৰলৈ যথেষ্ট সংখ্যক হিন্দু ৰিফিউজি আগমন ঘটিবলৈ আৰম্ভ কৰে ইভেন এটা কথা আপোনালোকক উল্লেখ কৰিছো যে বৰদলৈৰ নেতৃত্বত অসমৰ কাৰণে স্পেচিয়েল The Migration Expulsion from Assam 1950 এটা এক্ট ইভেন পাৰ্লিয়ামেণ্টে এনেক্ট কৰিছিলে কিন্তু প্ৰব্লেমটো আহিল কি সেই ঠিক 1950 যেতিয়া ইষ্ট পাকিস্তানত গোষ্ঠীগত সংঘৰ্ষ হ'ল এই সংঘৰ্ষৰ পিছতেই 1952 নেহেৰু লিয়াকত এগ্ৰিমেণ্ট কৰিব লগা হ'ল সেই ইছ্যুবোৰক লৈ যে যিখিনি মাইনৰিটি ৰেসপেক্টিভ কাউন্ট্ৰীত আছে তেখেতসকল ৰিটাৰ্ণ কৰিব পাৰিব আৰু ইকুৱেল চিটিজেনশ্বিপ হেৰি দিয়া হ'ব সো যিখন এক্ট অনা হৈছিলে সেই গোষ্ঠীগত সংঘৰ্ষৰ পিছত মানৱীয়তাৰ খাতিৰত সেই এক্টখন অসমত কমপ্লিটলি ইমপ্লিমেণ্ট কৰিব পৰা নাছিলে সেইকাৰণে যিটো ৰিফিউজি মাইগ্ৰেশ্যন সেইটো ইভেন সেই এক্টখন অহাৰ পিছতো কন্ট্ৰোল কৰিব পৰা নাছিল অসমত স্পেচিয়েলি সো তেনেকৈয়ে 10 নম্বৰ আৰু 11 নম্বৰ মাইগ্ৰেশ্যন প্ৰক্ৰিয়াই অসমৰ জনগাঁথনি পৰৱৰ্তী পৰ্যায়ত স্বাধীনতাৰ পৰৱৰ্তী সময়ত ভাবুকি স্বৰূপ আহিছিল আৰু পৰৱৰ্তী কালত কেনেকৈ সেই বিদেশী সমস্যাৰ গইনালৈ অসম আন্দোলনৰ আৰম্ভ হৈছিল অসম চুক্তি হ'ল পিছৰ পৰৱৰ্তী সময়ত আইএনডিটি এক্ট আহিল আৰু এনআৰসি আহিল কেব আহিল সেই ধৰণৰ কনচেপ্টবোৰ আহিল আৰু মই পৰৱৰ্তী ভিডিঅ'বোৰত সেই বিষয়ে ডিসকাস কৰিম কেনেকৈ অসম আন্দোলন আৰম্ভ হৈছিল কি পৰিপ্ৰেক্ষিতত অসম চুক্তি কৰিব লগা হৈছিল সেইবোৰ মই পৰৱৰ্তী ভিডিঅ'ত ডিসকাস কৰিম আজিলৈ এইখিনিতে সামৰণি মাৰিছো থ্যাংক ইউ যদি ভাল পাইছে আপোনালোকে যিমান পাৰ শ্বেয়াৰ কৰক যাতে সকলো আমাৰ যুৱচামে সেই কথাবোৰ গম পায় থ্যাংক ইউ